মোৰ নাম আব্দুল আজিজ, গাঁওখনৰ নাম লাহৰিজান টিলা বস্তি, দুধু কলনী। আপোনালোকৰ ইয়াৰ বস্তিৰ মানুহখিনিক যে বাংলাদেশী বুলি কৈছে, এইটো কিমান সঁচা? এইটো একদম মিছা কথা। বাংলাদেশী আমি মানুহ নহয়। আমাৰ আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, ভোটাৰ কাৰ্ড আছে, আৰু আমি 1910 চনৰ পৰা আমাৰ মানুহ ইয়াতে আছে দুধু কলনীতে। যিজন মানুহে কৈছে একদম মিছা কথা কৈছে। আমাৰ প্ৰমাণ পাতি আছে। কোন মানুহজনে কৈছে? এইটো মইনুল ওজা ৰিপৰ্টাৰে কৈছে। আজি ৰাতিপুৱাই কৈছে দুধু কলনী টিলা বস্তিত যিমান মানুহ আছে চব বাংলাদেশী। সি কি নিমিতে এনেকা বাংলাদেশী বুলি কলে? সি জানে নেকি? সি যে কলে বাংলাদেশী, আমাৰ ইয়াত বাংলাদেশী নাই, সব মানুহৰ কাগজ পাতি আছে। ই বাংলাদেশী আছে যদি সি দেখাই দিয়ক যে এইজন মানুহ বাংলাদেশী। সি মিছা মিছি আমাৰ নামত ইনজাম দিয়া আছে। এইটো মিছা কথা। এনে কিবা একটা কথাৰ পৰা সি মিছা কথা বদনাম দি আছে আমাক। আমি বাংলাদেশী নহয়। আমাৰ কাগজ পাতি আছে, NRC আছে, ভোটাৰ কাৰ্ড আছে, আৰু আমাৰ মানুহ 1910 চনৰ পৰা ইয়াতে বসবাস কৰি আছে এই দুধু কলনী টিলা বস্তিত। আৰু সি আহিছে, মইনুল ওজা ৰিপৰ্টাৰ আহিছে মাত্ৰ 4-5 বছৰ হয়। আহি কানি ইয়াতে ৰিপৰ্টাৰ হৈ গৈছে, গাড়ীৰ মালিক হৈ গৈছে, বাউণ্ডাৰী মালিক হৈ গৈছে, হৈ কিনে এইবিলাক আমাৰ ওপৰত মিছা ইনজাম দি আছে। এইটো কাৰণে আপোনালোকৰ আগত আমি এইটো কথা কৈ আছো, বাতৰিৰ আগত কৈ আছো যে আমি বাংলাদেশী নহয়। আৰু যদি বাংলাদেশী আছে সি দেখাই দিয়ক। আৰু 1910 চনৰ পৰা আপোনালোকে যে ইয়াত আছে, তাৰ আপোনালোকৰ হাতত প্ৰমাণ আছে নেকি? প্ৰমাণ আছে। আৰু ইয়াত আপোনালোকৰ বস্তিত কিমান মান মানুহ হ'ব, কিমান মান পৰিয়াল আছে ইয়াত আপোনালোকৰ? ইয়াত আমাৰ বস্তিত কমচে কম 500 পৰা 700 পৰিয়াল, 1000 পৰিয়াল নিচিনা মানুহ আছে ইয়াতে। মানুহ আগতে ঢেৰ আছিল। এইবিলাক কথাৰ পৰা বস্তি ভাঙি যোৱাৰ পিছত মানুহখন খুব কমি যাইছে। এতিয়া কিমান মান হ'ব? এতিয়া ধৰক 1000ৰ ওপৰত মানুহ আছে ইয়াত, ঘৰ বাৰী ঘৰ আছে দুধু কলনী টিলা বস্তি মিলাই কিনে। এনে কেইখনমান পৰিয়াল হ'ব? পৰিয়ালটো ধৰক 1000ৰ ওপৰত পৰিয়াল আছে। 1000 পৰিয়াল? বেছি হ'ব পাৰে, কম নহয়। আৰু গোটেই পৰিয়ালৰ আপোনালোকৰ ভোটাৰ আইডি আছে? ভোটাৰ আইডি আছে, আধাৰ কাৰ্ড আছে, পান কাৰ্ড আছে, NRC চবৰে আছে? NRC আছে। এইটো কাৰ্বি আংলঙৰে আপোনালোকৰ NRCতে আছে? নাই, কাৰ্বি আংলঙৰ নহয়, আমাৰ অসমৰ আছে। কিছুমান মানুহৰ কাৰ্বি আংলঙৰ আছে, মিছা নকওঁ আপোনাৰ আগত। কিছুমান মানুহৰ কাৰ্বি আংলঙৰ আছে, কিছুমান মানুহৰ অসমৰ আছে। আৰু ভোটাৰ আইডিটো ইয়াৰে আছে? ভোটাৰ আইডি ইয়াৰ আছে। ভোটাৰ আইডিটো কাৰ্বি আংলঙৰ? ভোটাৰ আইডি কিছুমান মানুহৰ কাৰ্বি আংলঙৰ আছে, কিছুমান মানুহৰ অসমৰ আছে। অসমৰ আছে। আৰু মইনুল ওজা ৰিপৰ্টাৰে যিটো কথা কৈছে চব মিছা কথা। ৰাইজে জানে। আজি ৰাইজ অহা নাই, মাত্ৰ 50-60 ঘৰ মানুহ আহিছে ইয়াতে। ৰাইজ গম পোৱা নাই যে মইনুলে পুৱাই এনেকুৱা বাতৰি দিছে। এইটো কাৰণে আমাৰ খং উঠিছে। মইনুল ওজা আমাক সোধা নাই, জানা নাই, বুজা নাই, এনেই আমাৰ নামত মিছা মিছি যে বাংলাদেশী কথাটো সজাই দিছে। এইটো কিন্তু আমি কেতিয়াও মানি নলওঁ। এইটো আমাৰ বিচাৰ লাগিব, আৰু আমি কেতিয়াও মানি নলওঁ এই কথাটো। আৰু যদি বাংলাদেশী আছে সি ওলাই দিয়া, দেখাই দিয়ক। আৰু তাৰ বাবাৰ ডকুমেণ্ট চাব লাগে। তাৰ বাবা সি বাংলাদেশী না অসমীয়া সি চাব লাগে। সি আহিছে 4-5 বছৰৰ পৰা আহিছে। আহি কিনে আগতে ভাড়া ঘৰত আছিল, এতিয়া সি ৰিপৰ্টাৰ হৈ গৈছে, বাউণ্ডাৰী মালিক হৈ গৈছে, ইয়াৰ মাটিৰ মালিক হৈ গৈছে। এতিয়া শুনা পাই আছো আমি। তো বাংলাদেশী কথাটো যে কৈছে, সি আগে পিছে বুজিছে নেকি? মানুহৰ আগতে এনেকা কথা বুজিব লাগে যে বাংলাদেশী আছে না নাই। এনেই মন মৰ্জি কথা কৈ দিলে হৈ যাব নেকি? আমি ইমান দিনৰ পৰা আছো, থানাৱালাই জানে, মানুহে জানে, নিজে 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 কেনেকা পৰা এনেকা কথা কৈ দিলে পুৱাই পুৱাই। এইটো কাৰণে আমি ধিক্কাৰ দিছো যে এনেকা কথা কব নালাগে। এইবিলাক চব মিছা কথা। মিছা কথা দি কিনে দুৰ্চন্ত গঠাইছে আৰু বাতৰিত দি দিছে। আমাৰ কথা এইখিনিয়ে।